ছাত্ৰ ছাত্ৰীসকল, আহাচোন আমি তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ পাঠ নং 4 পাঠটি আমি আলোচনা কৰোঁ। পাঠটিৰ নাম হৈছে কি? বিচিত্ৰ প্ৰাণী। পাঠটিৰ আৰম্ভণিতে তোমালোকে দেখিছানে কিছুমান প্ৰাণীৰ ছবি দিয়া আছে। প্ৰাণীবিলাক তোমালোকে নিশ্চয় চিনি পাইছা। এতিয়া কি লিখিছে? আমাৰ চৌপাশে বিভিন্ন ধৰণৰ প্ৰাণী আছে। প্ৰাণীবোৰৰ কিছুমান পানীত, সৰহভাগ মাটিত আৰু কিছুমান মাটি আৰু পানী দুয়োঠাইতে থাকিব পাৰে। এতিয়া আমাৰ চাৰিওফালে বহু ধৰণৰ প্ৰাণী আছে। হাতী, ভালুক, ঘোঁৰা, কুকুৰ, মেকুৰী, গাহৰি, চৰাই চিৰিকটি, বিভিন্ন ধৰণৰ প্ৰাণী পৃথিৱীত আছে। এই পৃথিৱীত থকা প্ৰাণীসমূহৰে কি হয়, কিছুমান প্ৰাণী ক'ত থাকে? মাটিত থাকে। কিছুমান প্ৰাণী পানীত থাকে আৰু কিছুমান প্ৰাণী মাটি আৰু পানী দুই ঠাইতে থাকিব পাৰে। তোমালোকে নিশ্চয় জানা মাটিত কি কি প্ৰাণী থাকে, পানীত কি কি প্ৰাণী থাকে আৰু মাটি আৰু পানী দুয়োটাতে কি কি প্ৰাণী থাকিব পাৰে। এতিয়া মাছ ক'ত থাকে? মাছ পানীত থাকে। ইহঁতৰ দেহটো পানীত থকাৰ বাবে উপযোগী। ইহঁতৰ দেহৰ দুয়ো কাষে থকা ফান আৰু পিছ অংশত থকা ফিচাৰ সহায়ত পানীত সাঁতুৰিব পাৰে। গতিকে মাছৰ দেহটো পানীত থকাৰ বাবে উপযোগী। ইহঁতৰ দেহৰ দুয়ো কাষে কি থাকে? ফান থাকে আৰু পিছফালে এখন ফিচা থাকে। এই ফান আৰু ফিচাৰ সহায়ত সিহঁতে পানীত সাঁতুৰি যাব পাৰে। মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পৰা প্ৰাণীবিধ হৈছে ভেকুলী। ভেকুলীয়ে মাটি আৰু পানী উভয়তে থাকিব পাৰে। মাটিতো থাকিব পাৰে, পানীতো থাকিব পাৰে। ইহঁতৰ ঠেঙৰ পতা লাগি থকা বাবে পানীত সাঁতুৰিব পাৰে। ইহঁতৰ কি? ঠেঙৰ পতাবিলাক লাগি থাকে, এখন ছালেৰে লাগি থাকে। গতিকে সেইকাৰণে সিহঁতে পানীত সাঁতুৰিবলৈ সুবিধা হয়। মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী হৈছে উভচৰ প্ৰাণী। গতিকে যিবিলাক প্ৰাণী মাটিতো থাকিব পাৰে, পানীতো জীয়াই থাকিব পাৰে, সেইবিলাক প্ৰাণীক কি বুলি কোৱা হয়? উভচৰ প্ৰাণী বুলি কোৱা হয়। গতিকে ভেকুলী এটা কি প্ৰাণী? উভচৰ প্ৰাণী। এতিয়া তোমালোকে দেখা কিছুমান প্ৰাণীৰ নাম কোৱাচোন, যিবোৰ কেৱল মাটিতহে থাকিব পাৰে। কি হ'ব বাৰু? কেৱল মাটিতহে থাকিব পৰা প্ৰাণী কি হ'ব? বাঘ, ভালুক, মানুহ, হাতী, জেব্ৰা, তেনেকৈ বহুত মাটিত থকা প্ৰাণীয়ে বেছিভাগ আছে। গতিকে মাটিত বহুত ধৰণৰ প্ৰাণীয়ে বাস কৰে। মাটিত বাস কৰা প্ৰাণীবোৰৰ কিছুমান প্ৰাণী ঘৰচীয়া আৰু কিছুমান বনৰীয়া প্ৰাণী। ঘৰচীয়া প্ৰাণীবোৰ মানুহৰ ঘৰত থাকে। ইহঁতৰ থকা ঠাই মানুহে ব্যৱস্থা কৰি দিয়ে। বনৰীয়া প্ৰাণীবোৰ আকৌ হাবিত থাকে। ইহঁতে নিজে নিজৰ আহাৰ আৰু থকা ঠাই বিচাৰি লয়। এতিয়া কি হয়, মাটিত বাস কৰা যিবিলাক প্ৰাণী আছে, সেই প্ৰাণীবিলাক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এবিধ হৈছে ঘৰচীয়া প্ৰাণী আৰু আনবিধ হৈছে বনৰীয়া প্ৰাণী। যিবিলাক প্ৰাণীক আমি ঘৰত মানুহে পোহোঁ, সেইবিলাক হৈছে ঘৰচীয়া প্ৰাণী, আৰু যিবিলাকক আমি নোপোহোঁ সেইবিলাক হৈছে বনৰীয়া প্ৰাণী। ঘৰচীয়া প্ৰাণীবিলাকক কি কৰোঁ? আমি মানুহে নিজেই সিহঁতক থকাৰ ব্যৱস্থা কৰি দিওঁ, বা খোৱা বোৱা সিহঁতৰ যিখিনি খাদ্য খায় সেই খাদ্যখিনি আমি সিহঁতক যোগান ধৰোঁ। কিন্তু বনৰীয়া প্ৰাণীবিলাকে কি কৰে? হাবিত থাকে আৰু সিহঁতে নিজৰ আহাৰ নিজেই বিচাৰি লয় আৰু থকা ঠাইও সিহঁতে নিজেই কি কৰি লয়? ব্যৱস্থা কৰি লয়। এতিয়া তুমি জনা কিছুমান ঘৰচীয়া প্ৰাণীৰ নাম বহীত লিখা। গতিকে ঘৰচীয়া প্ৰাণীৰ নাম তোমালোকে বহীত লিখিবাচোন। বহুত ঘৰচীয়া প্ৰাণী আছে, যিবিলাক প্ৰাণী আমি ঘৰত পোহোঁ। এতিয়া কি দিছে? এতিয়া কেইটামান ক্ৰিয়াকলাপ দিছে। ঘৰচীয়া প্ৰাণীবোৰক আমি আদৰ যতনেৰে প্ৰতিপাল কৰোঁ। ঘৰচীয়া প্ৰাণীবোৰে আমাক বিভিন্ন ধৰণে সহায় কৰে। তলত দিয়া ঘৰচীয়া প্ৰাণীবোৰৰ পৰা আমি কি কি সহায় পাওঁ? এতিয়া কি দিছে তলত? কেইটামান ঘৰচীয়া প্ৰাণীৰ নাম দিছে। আমি ঘৰচীয়া প্ৰাণীবিলাকক কি কৰোঁ? আদৰ যতন কৰোঁ। ঠিক সেইদৰে আমাক ঘৰচীয়া প্ৰাণীবিলাকেও আমাক বিভিন্ন ধৰণে আমাক সহায় কৰে। এতিয়া তোমালোকে গৰুৱে আমাক কিদৰে সহায় কৰে পাৰিবানে? এইটো ইয়াত লিখিবাচোন। গৰুৱে আমাক কিদৰে সহায় কৰে। ছাগলীয়ে আমাক কিদৰে সহায় কৰে ইয়াত লিখিবা।
হাঁহ কুকুৰাই কিদৰে সহায় কৰে লিখিবা, ঘোঁৰাই কিদৰে সহায় কৰে লিখিবাচোন তোমালোকে। এতিয়া কি প্ৰাণীয়ে কি খাদ্য খায় জানোচোন আহা। বিভিন্ন প্ৰাণীয়ে বিভিন্ন খাদ্য খাই থাকে, জীয়াই থাকে। গৰু, ছাগলী, ঘোঁৰা আদি প্ৰাণীবোৰে কি খায়? ঘাঁহ, বন, গছৰ পাত এইবিলাক খায়। এইবোৰ হৈছে তৃণভোজী প্ৰাণী। হৰিণা, হাতী, গড়, নলগাহৰি, বনৰীয়া ম'হ, জেব্ৰা, জিৰাফ আদি প্ৰাণীবোৰ তৃণভোজী। এইবোৰ ডাঙৰ হাবি আৰু ওখ ঘাঁহনিত থাকে। বান্দৰ গছত থাকে আৰু ফল মূল শস্য আদি খায়। গতিকে যিবিলাক প্ৰাণীয়ে গছৰ পাত খাই জীয়াই থাকে সেইবোৰ প্ৰাণীক কি বুলি কোৱা হয়? তৃণভোজী প্ৰাণী বুলি কোৱা হয়। গতিকে কোনবিলাক তৃণভোজী প্ৰাণী? গৰু, ছাগলী, ঘোঁৰা, হৰিণা, হাতী, গড়, নলগাহৰি, জিৰাফ, জেব্ৰা এইবিলাকক কি বুলি কোৱা হয়? তৃণভোজী প্ৰাণী বুলি কোৱা হয়। কাৰণ ইহঁতে কি খায়? গছৰ পাত, ফল মূল এইবিলাক খাই সিহঁতে জীয়াই থাকে। আৰু ইহঁত ক'ত থাকে? ডাঙৰ ডাঙৰ হাবিবিলাকত থাকে আৰু ওখ ঘাঁহনিত থাকে। বান্দৰ ক'ত থাকে? গছত থাকে। বান্দৰে কি কৰে? গছত ফল মূল শস্য এইবিলাক খাই জীয়াই থাকে। আনহাতে কিছুমান প্ৰাণী আছে যিবিলাক প্ৰাণীয়ে কেৱল মাংসহে খায়। যেনে কোনবিলাক? এইবিলাক বাঘ, সিংহ, শিয়াল এই প্ৰাণীবোৰে কি কৰে? মাংস খায় বাবে ইহঁত হৈছে মাংসভোজী প্ৰাণী। মাংসভোজী প্ৰাণীবোৰৰ দাঁত, নখ আদি চোকা হয়। গতিকে বাঘ, সিংহ, শিয়াল এইবিলাকে অকল মাংস খায় কাৰণে ইহঁতক কি বুলি কোৱা হয়? মাংসভোজী প্ৰাণী বুলি কোৱা হয়। আৰু ইহঁতক মাংস খাবৰ কাৰণে সুবিধা হোৱাকৈ সিহঁতৰ কি হৈছে? দাঁত, নখ এইবিলাক সিহঁতৰ চোকা চোকা। আৰু কিছুমান প্ৰাণী যেনে পাৰ, ঘনচিৰিকা, ভাটৌ, শালিকা আদিয়ে শস্য আৰু ফল মূল খায়। এইবোৰ চৰাইৰ ঠোঁট চুটি, জোঙা আৰু টান। কিছুমান চৰাইয়ে পোক পৰুৱা, কীট পতংগ আদিও খায়। গতিকে কিছুমান প্ৰাণীয়ে পাৰ, ঘনচিৰিকা, ভাটৌ, শালিকা এইবিলাকে কি খায়? শস্য খায় আৰু গছৰ ফল মূলবিলাক খায়। ইহঁতৰ ঠোঁটবিলাক কেনেকুৱা বুলি কৈছে? চুটি, জোঙা আৰু টান। কিছুমান চৰাইয়ে কি খায়? পোক পৰুৱা, কীট পতংগ এইবিলাকো খায়। আন কিছুমান চৰাই যেনে মাছৰোকা, কণামুচৰি, বগলী আদিয়ে মাছ খায়। বগলীৰ ঠোঁটটো দেখিছানে? ইহঁতৰ ঠেং আৰু ঠোঁট বৰ দীঘল হোৱাৰ কাৰণে একাঠু পানীত ডুব নোযোৱাকৈ থাকিব পাৰে আৰু পানীৰ তলৰ পৰা মাছ ধৰি আনিব পাৰে। এতিয়া মাছৰোকা, কণামুচৰি, বগলী এই চৰাইবিলাকে কি খায়? মাছ খায় বুলি আমি জানো, হয় নাই? গতিকে ইহঁতৰ ঠোঁটটো দেখিছা নাই বাৰু? ইহঁতৰ ঠোঁটটো কি হয়? দীঘল দীঘল। কেলে দীঘল? কাৰণ ইহঁতৰ ঠোঁটটো দীঘল হোৱাৰ কাৰণে সিহঁতে পানীত মাছ ধৰি খাবৰ কাৰণে সিহঁতৰ সুবিধা হয়। আৰু সিহঁতৰ ঠেংবিলাকো দীঘল। ঠেংবিলাক দীঘল হোৱাৰ কাৰণে সিহঁতে পানীত মাছ ধৰিবৰ কাৰণে সিহঁতৰ সুবিধা হয়। ইয়াত আৰু দিছিলে কেইটামান চৰাইৰ নাম দিয়া আছিলে, ইয়াত ভালকৈ নাই। ফেঁচা, চিলনি, শেন এইবিলাক চৰাইৰ কথাই দিয়া আছে। ইহঁতৰ ঠোঁটবোৰ কি হয়? ধাৰ থকা আৰু বেঁকা। ঠেঙৰ নখবোৰ চোকা আৰু হাকুটাৰ দৰে। সেইবাবে ইহঁতৰ হাতৰ পৰা চিকাৰ ওলাই যাব নোৱাৰে। ইহঁতক চিকাৰী চৰাই বুলি কোৱা হয়। ফেঁচা, চিলনি, শেন, শগুন এই চৰাইবিলাকৰ কি হয়? ঠোঁটবোৰ ধাৰ থাকে আৰু বেঁকা আৰু ঠেঙৰ নখবোৰ চোকা চোকা। এইবিলাক দেখিছেনে? এইবিলাক ইহঁতে যেতিয়া ইহঁতে তেনেকৈ হাতেৰে ইহঁতে ঠেঙৰ নখবোৰেৰে যেতিয়া ধৰি লয়, চিকাৰ সহজে তাৰ পৰা ওলাই যাব নোৱাৰে। কিছুমান প্ৰাণী যেনে মানুহ, কাউৰী, কুকুৰ আদিয়ে সকলো ধৰণৰ খাদ্যকে খায়। এইবোৰ হৈছে সৰ্বভোজী প্ৰাণী। গতিকে আমি মানুহে কি খাওঁ? আমি মানুহে ফল মূল খাওঁ, শাক পাচলি খাওঁ, মাছ মাংস খাওঁ, সকলো খাওঁ। গতিকে আমি মানুহ কি হৈছে? আমি সৰ্বভোজী প্ৰাণী। ঠিক তেনেদৰে মানুহৰ নিচিনাকৈ কাউৰী আৰু কুকুৰো সৰ্বভোজী প্ৰাণী। গতিকে খাদ্যৰ ওপৰত ভাগ কৰি আমি প্ৰাণীবিলাকক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। আমি এতিয়া তিনিটা ভাগ পালোঁ। কি কি পালোঁ? তৃণভোজী, মাংসভোজী আৰু সৰ্বভোজী। যিবিলাকে অকল ঘাঁহ বন খায়, ফল মূল খায়
সেইবোৰ হৈছে তৃণভোজী, আৰু যিবিলাকে কেৱল মাংসহে খায় সেইবিলাক হৈছে মাংসভোজী, আৰু যিবিলাকে ফল মূল শাক পাচলি বা মাছ মাংস সকলো খায় সেইবিলাক হৈছে সৰ্বভোজী। এতিয়া তলত দিয়া প্ৰাণীবোৰৰ কোনবোৰ সৰ্বভোজী প্ৰাণী বাছি উলিয়াই চিন দিয়া। সৰ্বভোজী প্ৰাণী কোনকেইটা হ'ব তোমালোকে বাছি উলিয়াই পেলাই চিন দিবাচোন। চৰাইৰ বাহিৰে অন্য প্ৰাণীয়ে পোক পতংগ খোৱা দেখিছানে? জেঠী আৰু ভেকুলীয়ে পোক পতংগ খায়। ভেকুলীৰ জিভাখন মুখৰ সন্মুখৰ ভাগত লাগি থাকে। খোৱাৰ বাবে জিভাখন দূৰলৈ উলিয়াই দি পোক পৰুৱা ধৰি আনিব পাৰে। এতিয়া চৰাইৰ বাহিৰেও কি কৰে, জেঠী আৰু ভেকুলীয়ে পোক পতংগ খায়। ভেকুলীৰ জিভাখন মুখৰ সন্মুখতে লাগি থাকে, আৰু সিহঁতে জিভাখন এনেকৈ দীঘল কৰি দিব পাৰে। দীঘল কৰি দূৰৰ পৰাই কি কৰিব পাৰে, পোক পৰুৱা ধৰি আনিব পাৰে। আৰু ইহঁতৰ জিভাত এবিধ আঠালেটীয়া এবিধ পদাৰ্থ থাকে। সেই পদাৰ্থবিধ থকাৰ কাৰণে পোক পতংগ যদি সিহঁতৰ জিভাত লাগি ধৰে তেতিয়াহ'লে সহজে এৰাই যাব নোৱাৰে। হাঁহৰ ঠোঁট বহল আৰু চেপেটা হোৱাৰ বাবে ইহঁতে সৰহ বস্তু খাব পাৰে। হাঁহে খাদ্যত মিহলি হৈ থকা বোকা পানীবোৰ ঠোঁটত থকা ফুটা দুটাৰে বাহিৰলৈ উলিয়াই দিয়ে। ইহঁতৰ ঠেঙৰ পতা লগ লাগি থকা বাবে ইহঁতে পানীত সাঁতুৰিব পাৰে। এতিয়া তোমালোকে হাঁহৰ ঠোঁটবিলাক দেখিছানে? হাঁহৰ ঠোঁটবিলাক কেনেকুৱা বহল আৰু চেপেটা, সেইকাৰণে সিহঁতে কি কৰিব পাৰে, সৰহ সৰহ বস্তু খাব পাৰে। আৰু সিহঁতে বিশেষকৈ হাঁহবিলাকে ক'ত খায়, বোকা চোকাবিলাকতে কিবা কিবি বিচাৰি পোক চোক বিচাৰি খাই থাকে। আৰু সিহঁতৰ মুখত কি সোমায়, বোকা সোমায়, আৰু সেই বোকাবিলাক সিহঁতে কেনেকৈ উলিয়াই দিয়ে, সিহঁতৰ ঠোঁটতে কি থাকে, দুটা ফুটা থাকে, দেখিছেনে বাৰু তোমালোকে? এই ফুটা দুটাইদি সিহঁতে বোকাত থকা বোকা পানীবিলাক উলিয়াই দিয়ে। আৰু সিহঁতৰ ঠেঙৰ পতাবিলাক লগ লাগি থাকে, সেইকাৰণে সিহঁতে কি হয়, পানীত সাঁতুৰিবৰ কাৰণে সুবিধা হয়। এতিয়া মাছে পানীত থকা পোক পতংগ আৰু সৰু সৰু উদ্ভিদ খাই জীয়াই থাকে। কিছুমান ডাঙৰ মাছে সৰু মাছ খায়। এতিয়া পানীত থকা মাছবিলাকে কি খায়, পানীত থকা পোক পতংগ আৰু সৰু সৰু উদ্ভিদবিলাক খায়। উদ্ভিদ মানে হৈছে গছ গছনিবিলাক খায়। কিছুমান ডাঙৰ মাছে আকৌ কি খায়, সৰু মাছবিলাকক খায়। প্ৰাণীবোৰে কেনেকৈ চলন ফুৰণ কৰে অলপ জানি লওঁ আহা। চলন ফুৰণ কৰা মানে কি, প্ৰাণীবিলাকে কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ যায়। তাৰমানে ঘনচিৰিকা ভেকুলী আদিয়ে কি যায়, জঁপিয়াই জঁপিয়াই যায়। জেঠীয়ে কেনেকৈ যায়, বগাই যায়। ইহঁতৰ ঠেঙৰ তলুৱা এনেধৰণৰ যে থিয় দি ইহঁতে ঠাইটো খোপনি পুতি বগাব পাৰে। ধৰা সাপ, ঘৰিয়াল, কাছ, তেজপিয়া, নাইপিয়া এইবিলাক কি হয়, বগাই যোৱা প্ৰাণী। গতিকে কিছুমান প্ৰাণী জঁপিয়াই যায়, কিছুমান প্ৰাণী বগাই যাব পাৰে। চৰাইয়ে বাৰু কিয় আকাশত উৰিব পাৰে তোমালোকে জানানে? চৰাইনো কিয় আকাশত উৰিব পাৰে? এতিয়া লিখিছে চোৱাচোন। চৰাইৰ দেহটো মাকুৰ নিচিনা, হাড়বোৰ ফোপোলা হোৱা বাবে গাটো পাতল হয়। চৰাইৰ ডেউকা আৰু নেজত পাখি থাকে। এনে পাখি থকা ডেউকাৰ সহায়ত ইহঁত উৰিব পাৰে। এতিয়া চৰাইৰ দেহটো মাকুটোৰ নিচিনা, তোমাৰ মাকু চিনি পোৱা নহয়, তাঁত বওঁতে যে ব্যৱহাৰ কৰে মাকু, সেই মাকুটোৰ নিচিনা। আৰু হাড়বোৰ, ইহঁতৰ হাড়বিলাক ফোপোলা, হাড়ৰ ভিতৰবিলাক সিহঁতৰ ফোপোলা, সেইকাৰণে সিহঁতৰ কি হয়, গাটো পাতল হয়। আৰু সিহঁতে ডেউকা আৰু নেজত কি থাকে, পাখি থাকে। এই ডেউকা আৰু নেজত থকা পাখিৰ সহায়ত আৰু সিহঁতৰ গাটো পাতল হোৱাৰ বাবে সিহঁতে কি কৰিব পাৰে, আকাশত উৰিব পাৰে। কিছুমান চৰাইয়ে বহু দূৰলৈ উৰিব পাৰে, যেনে কোনবিলাক, পাৰ, কাউৰী, বালিমাহী এইবিলাক। এতিয়া কোনবোৰ চৰাইয়ে বহু দূৰলৈ উৰিব পাৰে লিখা। ইয়াত লিখিবলৈ কৈছোঁ, কোনবোৰ চৰাইয়ে বহু দূৰলৈ উৰিব পাৰে। পাতটোত পালাই তোমালোকে লিখিবাচোন এইকেইটা। তাৰপিছত দিছে উৰিব নোৱাৰা চৰাই দেখিছানে বাৰু? তোমালোকে উৰিব নোৱাৰা চৰাই দেখিছা নেকি বাৰু? উৰিব নোৱাৰা চৰাই আমাৰ ইয়াত নাই, কিন্তু যিবিলাক বৰফৰ যিবিলাক ঠাই আছে, সেই বৰফৰ ঠাইবিলাকত উৰিব নোৱাৰা চৰাই আছে। যেনে কোনবিলাক, উট পক্ষী, পেঙ্গুইন। উট পক্ষীয়ে মাটিত খোজকাঢ়িব পাৰে আৰু বেগাই দৌৰিও যাব পাৰে। পেঙ্গুইনে কি কৰিব পাৰে, ডেউকাৰ সহায়ত পানীত সাঁতুৰিবহে পাৰে। এইবোৰ পক্ষী আমাৰ দেশত পোৱা নাযায়। এতিয়া তোমালোকে পাঠটোত থকা প্ৰশ্নখিনি কৰিবাচোন।
পাঠটোত থকা প্ৰশ্নখিনি কৰিবা। মই প্ৰশ্নখিনি এইটো ভিডিঅ'ত আলোচনা নকৰোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব। গতিকে তোমালোকে প্ৰশ্নখিনি পঢ়ি চাবা আৰু প্ৰশ্নখিনি পাঠটোতে বিচাৰি পাবা, তোমালোকে কৰিবা।